গাইস যদিহে আপোনালোকৰ আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনে লাইক কমেন্ট শ্বেয়াৰটো কৰি দিব আৰু যিসকল নতুনকৈ আহিছে সেইবিলাক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাত উৎসাহ যোগায়, তো তাৰ বাবে আপোনালোকে লাইকটো দিয়াৰ সংযোগ নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় অসম। গাড়ীখন মোৰ চেছ কৰি ভাল লগা দে দৰমহা কিন্তু মা ভৰ্তি নহওঁতে লাগে তো ঐ চিষ্টেণ্ট অ' ছাৰ গাড়ীৰ কেনে অৱস্থা? আজি 2 মাহ হ'ল হিচাপ নিকাচ একো নাই, গাড়ীও বহাই থৈ দিছা, কি হ'ল? ছাৰ চাইড পোৱা নাই, 2 মাহ হ'ল গাড়ীখন বহিছে, ড্ৰাইভাৰো হিচাপ দিয়া নাই, ড্ৰাইভাৰটো পলাইছি ছাৰ, কি কৰা যায় ড্ৰাইভাৰটোক? আৰে মই সেইগিলা একো বুজি নাপাওঁ, মোক গাড়ীৰ হিচাপ লাগে আৰু গাড়ী ঠিক কৰি থবি, মই এইগিলা বুজি নাপাওঁ, কালি মোক হিচাপ দিবি গাড়ীৰ। আৰে তোক কি মই এনেই ৰাখিছোঁ নেকি অত দৰমহা দি? আৰে তোৰ যি ডিউটি আছে সেই ডিউটিয়ে তই ক্লিয়াৰ নকৰা, মই এইগিলা বুজি নাপাওঁ দেই, তই কালি মোক হিচাপ দিবি পটাপট। অঁ পাই কিবা বেলেগ বস্তু পান বসে বাপ শেষ হব। মানুহটো ক'ৰবাত দুখত বহি থকা পাৱাই কি কৰবি আর দুখৰ কথা কাক কেমান কম, শুনি শুনব মোৰ দুখৰ কথা। কিহৰে মান দুখাই দুখৰ কথা নকবি দে, মোৰ এফালে বেমাৰ, কাম কৰবা নৰো, মানুহ তাকে গেলিও কিবা খুজি খাবা, মানুহে মোক কয় মস্ত দেহা তুলো তই খুজি খাবা আছিয়া, মই কাম বন কৰবা নৰা, এফালে তিৰি চলি সদায় কয় মোক খা বস্তু আনিবি। কি কৰবি আৰু আজিকালি মানুহৰ পইচা নহ'লে মানুহ চিনি নাপায়, আজিকালি পইচাই চব, আমাৰ দৰে মানুহৰ আৰু কাম নাই, কি কৰবি উপায় নাই দিয়া। ময়ো পুৱাৰ পাই একো খোৱা নাই, ভকত মই যাব নোৱাৰা হৈ গৈছোঁ, এফালে গৰম কি কৰোঁ, এফালে কত 1 টকা পইচাও নাই, মই চলিকেইটাক কৈছোঁ আজি নিমদে কিবা খোৱা বস্তু, ক'ৰ পাৰে নাই কি কৰোঁ, ময়ে খাব পৰা নাই, পেটত তিল বান্ধিব লগা হৈ গৈছে অৱস্থা, উপায়বিহীন হৈ গৈছোঁ, মই কি কৰোঁ কি নকৰোঁ এনে ভাবি আছোঁ, মই কেনেকৈ চলিম ভাবি তত পোৱা নাই। এই আমাৰ ঘৰত এটা মালিক আছে, ভাল কথা মনত পৰিলে, তই তাত একবাৰ যাইছা, কিবা অলপ দিব পাৰে সি। ক'ত ঘৰ ক'ত দি? এই আমাৰ গাঁৱৰ সেইফালে যে আছে, গাড়ী আছে তাৰ জিচিপি, কি নাম তাৰ নামটো বা? তাৰ নামটো ফাটাদৈ বুলি জানে চবে। ফাটা দৈ মালিক। তই তাত যাই কেনে একবাৰ সহায় কৰি খুজি চাই দিব পাৰে যা। তই নহ'লে তাক কাম কৰোঁতে বহি থাক অলপ টাইম, সি এখনিমান টাইমত ইয়াতে আহে, মানে তিৰি এটা ভাল পায় সি, ওই তিৰটোক লগ কৰিব আহে, তই লাগ পাব পাৰাবি। মই কেনেকৈ চিনি পাম তাক? চিনি পাবি, তাৰ লগত নতুন এটা এচিষ্টেণ্ট আছে লালডুম নামৰ, সি অট'মেটিক লাল চলাই পিন্ধে, বেলেগ চলা নিপিন্ধে, চিনি পাবি ফাইনেল। লাল হেডফোন থাকে গলত, চিনি পাবি। দে আৰু হ'ব দে। এই কি কৰবি আৰু যা, ময়ো চলিটোক লাগি এখানতে আনিছিলোঁ, তই চলিকেইটাক দিবি, যাৰ ভোক লাগছি বোলে, বিস্কুট পেকেট খা তই। নালগে নেকি দাদা? একো নহয় যা, মোৰ চলি খাৱা তোৰ চলি খাৱা একে কথা, এইটো খা, তোৰ বোলে বহুত ভোক লাগছি, ভোক লাগছি এতিয়া। এইটো খা আৰু এতিয়া চলিকেইটাক দিবি যা তোৰ, হ'লেও একে কথা। দে আপুনিও খাওক অলপ, ময়ো খাওঁ। দে খাওক। তই খা তে, মই যাওঁ দেই, মোৰ অলপ ঘৰত যাব। যাওঁ দেই, আৰু কি কৰবি, গৰমৰ কথা, কাম বন কৰিব নোৱাৰি, বেছি অলপ কামত। আজিও মানুহ এটা জীয়াই আছে, সেইকাৰণে এই মানুহজন আহি কেনে মোক ভকত দেখা পায়, নিজে ঘৰক লাগি অনা বস্তুখিনি মোক দি গেল। এনেকুৱা মানুহ থকাৰ কাৰণেতো আজি পৃথিৱীখন চলি আছে। দে আৰু এইকেইখন চলিকেইটাই খাওঁ দে, ময়ো কিমান খাওঁ। অঁ হেল্ল', অঁ আগৰ এচিষ্টেণ্টজন ওলাই দিছোঁ, অঁ এইবাৰ মোৰ এচিষ্টেণ্ট জুই, লালডুম এচিষ্টেণ্ট, এনি টাইম লাল চলা, তাক দেখিলেই চিনি পাবি য'তে হ'লেও। অঁ এই নহয়, তাৰমানে সি আকৌ হিচাপ চিচাপে দিব নোৱাৰে, আজি 2 মাহ হ'ল হিচাপ নিকাচ একো নাই, 2 লাখ টকাৰ হিচাপ নাই, সেইকাৰণে তাক বাহিৰ কৰি দিছোঁ চালা। অঁ চল বলক দাদা, মোক কামটো বুজাই দিব আজি। নিশ্চয় দিম। দাদা এটা কথা কওঁ নেকি? কি কথা? লাল ডুমৰ লাল, এইটোৱে নেকি আপোনাৰ মাল? वाह रे वाह, সেইকাৰণেতো ৰাখছোঁ তোক।
এনেকুৱা হ'ব লাগে পচন্দৰ মানুহ দেই ৰয় মোৰ বলক দাদা বল এইটোৱে মালিক হ'ব লাল চলা পিন্ধি গৈছে লাল ডুম এইটো ঠিক এইটোৱে হ'ব যাওঁ মই কিবা সহায় কৰিব পাৰে দাদা তাই ৰখি আছে তাতে স্কুল ছুটি হৈছে কি বা কৰি আছে তাই আহিব ৰ ইমান কিয় দাদা মোক অলপ সহায় কৰক দাদা কি হ'ল মোৰ বেমাৰ মই কাম বন কৰি খাব নোৱাৰো দাদা এফালে তিৰি চলি আছে ঘৰত দাদা দেই চাইড দিয়াৰ পৰা কিহৰ পইচা লাগে তোক এই দিয়া তোলা কৰি খাব নোৱাৰা যি টি মানুহ এইবিলাক আহি কেনে ডিষ্টাৰ্ব দিব শুভ কামত চাইড লাডুম ইয়াক মাৰি যা ইয়াৰ পৰা কি এইবিলাক যা যা পইচা লাগে তাক পইচা কাম কৰি খাব নোৱাৰা তোৰ কি হ'ল এনকে কেনকে কান্দি কান্দি আহিছ ওৰা ৰাস্তাত দাদা মই মোৰ দুখৰ কথা কেনেকৈ বুজাম আপোনাক আমাৰ গাঁৱৰ মানুহ তাক লগ পাইছিলোঁ সি মোক ক'লাক আমাৰ গাঁৱৰ এটা মালিক আছে ফাটা দৈ মালিক তাৰ লগত এটা লালডুম এছিষ্টেণ্ট থাকে বোলে তাক সহায় খুজিব দিলাক মই সহায় খুজিলোঁ সহায় যাওঁতে মোক লালডুমে খপাত মাৰি খপা মোৰ লাল কৰি দিছে এনে মই বেমাৰী মানুহ মোৰ কাণ লাল হৈ গৈছে সেই লালডুমে মোৰ কাণো লাল কৰিছে ইয়াৰ বিচাৰ কৰিব একদিন এটা কথা কি জানানে ধনী মানুহ সদায় ধনীকে চিনি পায় এটা জাত আছে কিন্তু এটা জাত আছে ধনী মানুহ হ'লেও দুখীয়াসকলক সহায় কৰে কি কবি আৰু সি গৰীবক মাৰি খাৱাই মানুহ গাঁৱত চবেই গম পাই সি গৰীবক মাৰি খায় এটা কাম কৰ তই মোৰ তাত অলপমান পইচা আছে তই কিবা অলপ কৰি খাই থাকিবি জালো দাদা মই আপোনাৰ কিন্তু এইগিলা একো ক'ব নালাগে কিবা এটা কৰি খাবি তই খালি যা দাদা দিয়ক দে যাক যা বাপ্পা ঐ মানুহজনে মোক বহুত সহায় কৰিলে দে মই কাম নকৰাকৈ কিবা এটা কৰি খাব পাৰিম দে আৰু বাপ্পা তাক ভাল কৰক দে পৰালাই দাদা এই ফোন কৰিব দিছিল এই মালিকটোৰ নাম বা কি আছিল হেল্ল' চেতলা দা মই দে এই লালডুম মানে আমাৰ মালিক বেমাৰ নাই সেইকাৰণে মালিকৰ মোবাইল মই ফোন মাৰিলোঁ হেৰিহে অলপমান মই সহায় বিচাৰিছিলোঁ কি হ'লা লালডুম তহঁতৰ মালিকত বহুত দুনিয়াৰ পইচা আৰু কিহৰ সহায় লাগে এছিষ্টেণ্ট ৰাখিব পাৰে কি হ'লা তহঁতৰ মালিকৰ সহায় লাগে যি আমাৰ এই দাদাৰ বেমাৰ নাই বহুত কিডনীত পাইলছ হ'ল এতিয়া চৌকে যায়ে আছে নন ষ্টপ বাথৰুমৰ পৰা উঠাই নৰে এতিয়া বৰ টান ক'ত কি হ'ব মই টেনশ্যনত পৰি গৈছোঁ ঘৰ মাটি গাড়ী চব বিক্ৰী এতিয়া আপুনি সহায়টো কৰক লাগে এইটোৱে আমাৰ দাদাৰে মোবাইলটো হ'লেও দিম দিয়া আৰু বহুত দামী মোবাইল এইটো কি সহায় মই কৰিব নোৱাৰোঁ এয়া কচোন সি দুখীয়া গৰীবক সি চিনি নাপায় দুখীয়া গৰীবৰ সি তেজ খাৱা মানুহ তাক কি কাৰণত মই সহায় কৰিব লাগে দে হ'ব দে ফোনটো ৰাখ মই এইগিলা সহায় কৰিব নোৱাৰোঁ আৰু কি এইগিলা ফোন চোন মাৰি কেনে মোক ডিষ্টাৰ্ব দি নাথাকিবি দে যত কত কি করছি আপনি এগুলা লালডো পানি ভাই লালডো কেনে সুরা গু কার পালত পড়ছু মই লালডো এগুলা সব মারা পয়সার গু গরিবক মারা সব তোর বাপে মুখো হাসি আজি লালডো ভাগ গাওলে ভাই লালডু ভাই কিবা কত তই পয়সা পাতির কিবা মাথা মারছে না নাই মই গেলো আর দাদা মই যাও আর মই নৰো আপনার লগত থাকবা আপনার কারণে মই বহুত মানুহ কথা শুনছো আপনার কারণে মই এই 6 মাহ আগত মানুহ তাক মারলো ফিল্ডত আপনি এই টিভিটো চাবা যাওঁতে আপনার কারণে মোর বহুত মানুহ মোক বেয়া পায়
মই আৰু নৰো আপোনাৰ লগত থাকিব, আপুনি যেনেকৈ মৰে মৰক। আৰু আপোনাৰ মই মোবাইলটো আপোনাক নেদাওঁ, মই 1 টকা মোক দৰমহা দিয়া নাই, মোৰো পইচা মাৰিছে আপুনি। মই যাওঁ, পইচাটো ডাঙৰ বস্তু নহয়, আপোনাৰ ব্যৱহাৰ ঠিক নহয়। পইচা হাজিৰা কৰা মানুহো আছে, কিন্তু আপুনি ভাল নহয় মানুহ। মই যাওঁ, আপুনি যেনেকৈ মৰে মৰক। তই মোক এৰি নাচবি, মোক কোনি চাব? হা নকৰবি মোক তই। আজি মোক চবেই এৰি থৈ গ'ল। আজি যদি মই মানুহক সহায় কৰিলোঁ হয়, তো আজি সহায় পালোঁ হয়। মই মানুহ চিনি পোৱা নাছিলোঁ, মই খালি পইচা চিনি পাইছিলোঁ। তাৰ প্ৰতিফলত আজি মই ভুগিব লগা হৈছে। আজি গম পালোঁ মই পইচা যি ডাঙৰ বস্তু নহয়। আজি যদি পইচা ডাঙৰ বস্তু হ'লা হয়, আজি মোৰ এনে গতি নহ'লা হয়। দুখীয়া গৰীব নহ'ম বুলি নহয়, মানুহক পৰিস্থিতিও কৰি পেলায়। তো সেইকাৰণে মানুহক সহায় কৰিব নোৱাৰিলেও কমচে কম ভাল মাত এষাৰ হ'লেও দিব লাগে। মই বহুতকে বহুত অত্যাচাৰ কৰিছিলোঁ, মানুহ চিনি পোৱা নাছিলোঁ। তাৰ কাৰণে মই আজি এই প্ৰতিফল পাইছোঁ।